বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4 ৰ ইংৰাজী কিতাপৰ লেসন নম্বৰ 1 অ লুক এট দা মুন নামৰ কবিতাটি আলোচনা কৰিম বলক। এইটোৱে হৈছে আমাৰ অ লুক এট দা মুন নামৰ কবিতা। বলক এতিয়া আৰম্ভ কৰো। প্ৰথমতে আমি কবিতাটি পঢ়ি ল'ম, তাৰ পিছত অসমীয়াত ধামনি কৰিম। অ লুক এট দা মুন, oh look at the moon, she is shining up there. Oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O. এতিয়া আমি অসমীয়াত ধামনি কৰিম। Oh look at the moon, oh জুনলৈ চোৱা। Oh look at the moon, oh জুনলৈ চোৱা। She is shining up there, তেওঁ ওপৰত জিলিকি আছে। Oh mother, she looks like a lamp in the air. Oh মা, তেওঁ দেখিবলৈ বতাহত এটা চাকিৰ দৰে লাগিছে। Last week she was smaller. যোৱা সপ্তাহত তেওঁ সৰু আছিল। And shaped like a bow, আৰু দেখিবলৈ এটা ধনুৰ দৰে আছিল। But now she's grown bigger. কিন্তু এতিয়া তেওঁ ডাঙৰ হ'ল। And shaped like an O, আৰু O আকৃতিৰ দৰে হ'ল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ইমানে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন এনসাৰ খিনি কৰিম। আজিলৈ বাই বাই।